হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া পূৰা 2টা বাজিছে, পূৰা ভয়ংকৰ ৰ'দ, ইয়াত পূৰা গৰম। আৰু মই এফালে যাওঁ বস্তু দুটামান কিনিবলৈ, ছোৱালীজনীৰ ভাগৰ খোৱা বস্তু। ওচৰতে এখন স্মাৰ্ট পইণ্ট আছে ৰিলায়েন্সৰ, তাৰপৰাই বস্তুখিনি কিনিমগৈ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক। ত' পাই গ'লোহি বন্ধুসকল, স্মাৰ্ট পইণ্ট। এয়া হৈছে সেইটো স্মাৰ্ট পইণ্ট। মই ইয়াৰ পৰাই এতিয়া বস্তু কিনিব লাগিব। ত' এইখনে হৈছে স্মাৰ্ট পইণ্টখন। ইয়াৰ পৰাই এতিয়া বস্তুখিনি কিনি ল'ম। কি কি কিনিবলৈ আছে অলপ দেখাম। লিখি আনিছিলোঁ চব, কিচমিচ, মাখানা, ডেটছ, আলমণ্ড, কাজু লাগিব। এইটো হৈছে মাখানা, এইটো নিবলৈ কৈছিলে। প্ৰথমতে এটা মাখানা পেকেট লৈ ল'লোঁ। এইফালে এইবোৰ আছে। এতিয়া এটা মাখানা পেকেট লৈ লৈছোঁ। ভিডিঅ'বোৰ অকলে অকলে বনাবৰ কাৰণে অলপ কষ্ট হয়। আছিলে ডেটছ আৰু কাজু। এইটো হৈছে কাজু, কিন্তু ইয়াত দামটো বহুত আছে। 725 টকা লিখা আছে। মোক সৰু পেকেট লাগিছিলে, সৰু পেকেট আছিলে আগতে ইয়াত। এই সৰু পেকেটকেইটা এতিয়া মই দেখা নাই। এইবোৰ হৈছে আলমণ্ড। এইটো হৈছে আলমণ্ড, সেইটো লৈ লৈছোঁ এটা। আৰু খেজুৰ নিবলৈ কৈছিলে, খিচমিচৰ সৰু পেকেট দেখাই নাই। আৰু কি কি আছিলে চাই লৈছোঁ ৰ'ব। ইয়াত ফটো মাৰি লৈছিলোঁ। কিচমিচ, মাখানা, আলমণ্ড হ'ল, মাখানা হ'ল, কিচমিচ, কাজু, ফ্ৰুট আৰু পাম্পকিন চিড লাগে। আখৰোটৰ বহুত দাম, 850 টকা। নালাগে, বেলেগৰ পৰা ল'ব লাগিব। যিখিনি বিচাৰিছিলোঁ সেইখিনি পোৱা নাই। সৰু সৰু পেকেট বিচাৰিছিলোঁ, সৰু সৰু পেকেটকেইটা পোৱা নাই। এতিয়া ডাঙৰ পেকেট লাগিব নে মিক্স পেকেট লাগিব সুধি চাওঁ নে ৱাইফক। যদি সৰু মিক্স পেকেট লৈ যাবলৈ কয় তেতিয়া সেইকেইটাকে লৈ যাব লাগিব। বস্তু কেইটা লোৱা হৈ গ'ল। যিকেইটা বস্তু বিচাৰিছিলোঁ সেইকেইটা নাপালোৱে। আলমণ্ড, কিচমিচ, কাজু সেইবোৰ চিংগুল পেকেট দেখাইছিলোঁ, সৰু সৰু পেকেট সেইবোৰ নাপালোঁ। এতিয়া মিক্স থকা পেকেট এটাকে লৈ লৈছোঁ। আৰু তেতিয়ালৈকে আপোনালোকে কামগুৰি যিখন স্মাৰ্ট পইণ্ট আছে সেইখন চাই লওক। চাউল, দাইল এইবোৰ আছে। এইবোৰ ইয়াত চাউল, মাখানা, তেল এইবিলাক আছে। এইফালে খোৱা বস্তু, এইফালে চফ্ট ড্ৰিংক কিছুমান আছে। এইফালে আচাৰ, নিমখ, নতুন বস্তু এটা দেখিছোঁ। এইটো কি বস্তু নাজানো। টকা চাই লওঁ, 40 টকা। খাওঁ। এটা লৈ লৈছোঁ বিস্কুট। এইখিনি আছে বিস্কুট। চাৰ্ফ এক্সেল আছে ইয়াত, চাহপাত আছে, কফি, ফালে কিবা গ্ৰচাৰী টাইপৰ কিবা আইটেম আছে এইবিলাক। মৰ্টিন,
বোলে বাচন বৰ্তন ধোৱা সামগ্ৰীবোৰ আছে, বাথৰুম চাফা কৰা, বোলে কলমবিলাক, বোলে কচমেটিক। তাৰপিছতে বিলিং কাউণ্টাৰ। ত' এইফালে হৈছে আমাৰ স্মাৰ্ট পইণ্টখন আবেলিত থকা। যদি আমগুৰিলৈ আহে, যদি কিবা বস্তু দৰকাৰ হয় আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। ত' আজি ভিডিঅ'টোত এই মিনি ব্লগটো এইখিনিকে দেখালোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। জয় অসম।